জুবিন দাক কোনে মাৰিছিল গম পাই না? এইটো হিমন্ত বিশ্ব শৰ্মা হয় নেকি? হে নহয়, তাক মই সমষ্টি জালে পৰি চলাই দিম। এইটো বজা সঁচাই বজাম না? এই ভোট বিজেপি নাপায়, কোনে পাব? কংগ্ৰেছ। তৰুণ গগৈ ল'ৰাৰ নাম কি? শৰদ গগৈ পাব। মই বিজেপি বহুত ভাল পাইছো। তাক মাৰাৰ পিছত চৰকাৰে দেখোন হত্যাকাৰীক গ্ৰেপ্তাৰহে কৰিছে। আৰে চাল আছে, চাল নাথাকে, এনেই কৈছে তুমি। এনে চাল বহুত আছে। মামাই চৰকাৰ চলাইহে আছে, কেনেকে মাৰিব? চৰকাৰৰ টকা আছে, মানুহ পঠাই দিলে কি বাহিৰতো প্লেনত যাব পাৰে না। ই মানুহ পঠাই দিছে, তাক পানী ডুবাই মাৰে। আপুনি কেনেকে জানে ডুবাই মাৰা বুলি? আৰে মই চব তেল আছে, নেটত চাইছো। কিহত চাইছা? নেটত চাইছো। বাপৰে, মোবাইল আছে নেকি? মোবাইল মোৰ ঘৰত টেবলেট আছে। কি আছে? মোৰ ঘৰত টেবলেট আছে। মই মোবাইল হাতত নকৰো, মোৰ এটা হাত আছে। জুবিন দাক আপুনি বহুত ভাল পায়? জুবিনৰ পৰা মই জুবিনৰ ঘৰৰ পৰা মই টকা লোৱা ল'ৰা। জুবিন দাক হেমন্ত মামাই মাৰিলে আকৌ, এইটো কি কথা হ'ল? হয় বন্ধুসকল, আপোনালোকে দেখি আছা এতিয়া জাষ্ট ক্লিপত আপোনালোকে দেখিছা যে হেমন্ত মামাই বোলে জুবিন দাক মাৰিলে দেখা পাই আছোঁ। আৰু ন্যায়ক কোনে দিব বুলি কৈছিল? আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। অ'কে, সকলোৱে ৰাজি হ'ল বা সকলোৱে ন্যায়ৰ বাবে চিঞৰি আছে আৰু গৰিমা বৈ চিঞৰি আছে। কিন্তু জুবিন দাৰ লগত পলিটিক্সৰ বা ৰাজনীতিকৰ কথা কিয়লৈ আহিব লাগে? সেইটো কথা লৈ সকলো মানুহ, এইজন পাগল নেকি মই একো ক'ব নোৱাৰোঁ, কিন্তু পাগল বুলি ক'ব নাপায়, এইজনে মানুহ হয় সকলো। এই মানুহজনে যে হেমন্ত মামাই জুবিন দাক মাৰিছে বুলি ক'লে কিহৰ কাৰণে? চাই ল'ব ভিডিঅ'টো যদি সম্পূৰ্ণ চোৱা আপোনালোকে বুজি পাবা। ঠিক আছে, এতিয়া আমি চাই লওঁ বাৰু। জুবিন দাৰ ন্যায়ৰ বাবে সকলো চিঞৰি আছে। ইমান দেৰি কিয় হ'ল বাৰু জুবিন দাৰ ন্যায়ৰ কাৰণে? অপৰাধীসকলে মানে জেললৈ এনেকুৱা মৃত্যু, জুবিন দাক হত্যা কৰি মানে জেললৈ শুই মানে দালি ভাত খাই আছে। ঠিক আছে, এতিয়া সেই হত্যাকাৰীসকলক আমি সোনকালে যদি ন্যায় পাওঁ, গৰিমা বৌ ভাল পাব আৰু জুবিন দাৰ আত্মাও শান্তি হ'ব। ঠিক তেনেদৰে সকলো ৰাইজৰ ৰজাসকলে আমি ন্যায়ৰ বাবে যুঁজি আছোঁ। যদি অসম চৰকাৰে, মুখ্যমন্ত্ৰী অসম চৰকাৰে এইটো কাম কৰিব নোৱাৰে, ৰাইজৰ ৰজাসকলে কিন্তু বহুত এংগ্ৰিড হৈ যাব, বহুত জুই জ্বলিব, হয়নে নহয়? সেইকাৰণে সোনকালে বিচাৰি আছে ন্যায়। আৰু ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা কৈছিল লাইভত আহি ফেচবুক পেজত, ন্যায়টো আমাৰ বিজেপি দলে দি আছে, কোনো কংগ্ৰেছৰ দলে দিয়া নাই। কংগ্ৰেছৰ মানে কি কয় বাৰু, আমাৰ অখিল গগৈ ডাঙৰীয়াই যে কোৱা আছিল ন্যায়ৰ বাবে, ঠিক তেনেদৰে অখিল গগৈ ডাঙৰীয়াক লৈ আমাৰ মামাই কৈছিল কংগ্ৰেছেতো ন্যায় দিয়া নাই, আমি বিজেপি দলেতো আমি ন্যায়ৰ বাবে হত্যা কৰাবিলাক মানে জুবিনদাৰ অপৰাধীসকলক কি কৰিছে? গ্ৰেপ্তাৰ কৰিছে। ঠিক তেনেদৰে আমিয়ে ন্যায় কৰি আছোঁ, এনেকুৱা এটা কোৱা আছে হেমন্ত মামাই। ঠিক শেখৰক পিটিম বুলি কৈছে, মোৰ আগত কৈছিলে তাক কালি পিটিম ৰ বুলি, এনেকুৱা মানে বহুত খুব খং কৰিছিল। শ্যাম কোনো মন্ত্ৰ পাতি নাজানে, কিন্তু সেইজন মানুহক এক্সপ'জ কৰি দিলে, সেইজন মানুহৰ কৰি দিলে। আৰু শেখৰ মই ঘৰতো গৈছিলোঁ, জুবিনদাৰ লগতে গৈছিলোঁ। একেবাৰে সৰু ঘৰ এটা, আছাম টাইপৰ ঘৰ এটা, মানে যিটো ৰুমত বহিছোঁ তাতে খাইছোঁ, তাতে ষ্টুডিঅ'ৰ ছেটআপটো আছিলে। কিন্তু আজিৰ ডেটত সি 3 তলা বিল্ডিং বনালে। এইবিলাক চব জুবিন দাক লুটি পুটি মানে বনাইছে। আৰু বহুত ইনষ্ট্ৰুমেণ্ট তাৰ ষ্টুডিঅ'ত জুবিন দাৰ পৰা লৈ গৈছে এইবিলাক। শেখৰ যদি গোস্বামী যদি নাথাকিলে হয় জুবিন গাৰ্গৰ লাইফত, আজি যে আমি 38,000 গান যে পাইছোঁ, আমি 1 লাখ গান পালোঁ হয়। জাষ্টিছ ফৰ জুবিনটো চাওক, চবেই বিচাৰে। আৰু এইটো ট্ৰেণ্ডটো মানে কি হৈছে, মানুহ কিছুমান চখতো কৈ আছে জুবিন গাৰ্গৰ যিটো মৃত্যু, সেই মৃত্যুৱে কিন্তু ন্যায় দি গৈছে। 8 পৰা 10 বছৰমান হ'ব তেওঁৰ লগত আছিলোঁ। আৰু মই একচুৱেলি প্ৰফেচনেলি নাছিলোঁ, মোৰ ওচৰতে দোকান আৰু নেক্সট বাউণ্ডাৰী তেওঁৰ ঘৰ। তো এনেকৈ ৰাতিপুৱা গধূলি আমি লগ হৈ থাকোঁ আৰু একেলগত ঘূৰি থাকোঁ, তেনেকুৱা বন্ধু আছিলোঁ। মানে আমি নিস্বাৰ্থভাৱে তেওঁৰ লগত আছিলোঁ, সেইটোৱে আৰু। বাকী যিখিনি মানুহ এইবোৰ সিদ্ধাৰ্থ শৰ্মা হওক বা শেখৰজ্যোতি গোস্বামী, এইবোৰ তেতিয়া একেবাৰে আছিলে, নতুন আছিলে, আকৌ নতুনকৈ আহিছিলে। কিছুদিন পিছত মই গম পাইছিলোঁ যে এইকেইটা ল'ৰা সিমান ভাল নহয়,
বিশেষকৈ শেখৰৰ কথা মই আগতে কৈছিলোঁ জুবিন দাক, কিন্তু জুবিন দাৰ কেতিয়াবা খং উঠে যদিও পিছত আৰু পাহৰি যায়, পিছদিনা আকৌ তেওঁ ঠাণ্ডা হৈ যায়। ৰাতি কেতিয়াবা খঙো কৰে, বোলে ইয়াক কালি পিটিম এনেকৈ কয় আৰু। তাৰপিছত শেখৰে মানে কথা লগাব জানে, বিৰাট ভুলাব জানে, আৰু জুবিন দাক ভুলাব একেবাৰে ইজি। তো এনেকৈ সি থাকি গ'ল, মানে কি কয় এইটো পৰজীৱীৰ নিচিনা। এই জুবিন দাই কৈছিলে এদিন শেখৰক পিটিম বুলি কৈছে, মোৰ আগত কৈছিলে তাক কালি পিটিম ৰ বুলি, এনেকুৱা মানে বহুত খুব খং কৰিছিল। তাৰমানে কিছুমান কথা গম পাই যায়তো, আৰু মই যেতিয়া কৈ দিছিলোঁ কেইটামান কথা, কিন্তু কি হয় মই এটা যদি কথা কৈ দিম ন, শেখৰে আৰু 10টা কথা ইফালে লগাই দিয়ে, সেইখিনি কথা কিন্তু মিছা। কিন্তু আৰু জুবিন দাক যদি অকণমান মৰমেৰে যদি ভাল ভাষাৰে যদি কোৱা যায় নহয়, তেওঁ ভুল খাই যায়। প্ৰব্লেমটো এইটো আছিলে জুবিন দাৰ। আছে আমিতো দিনে ৰাতি লগ হৈ থাকোঁ, মানে জুবিন দাৰ ৰাতিপুৱা 7-8টা মানত শুৱে, দুপৰীয়া শুব লয় আৰু উঠে ধৰা 5টা-6টাত, উঠি পেলাই মোক ফোন কৰে। তো আমি দুটাই একেলগত ওলাই যাওঁ আৰু ক'ৰবাত দুইজনে যাওঁ, মই গাড়ীখন চলাওঁ, তেওঁ বহে, তেনেকুৱা আৰু। ধৰক আমি ক'ৰবাত ৰেষ্টুৰেণ্টত কিবা খালোঁ ল'লোঁ, এনেকুৱা আৰু। তাৰপিছত বজাৰ চজাৰ কৰি আমি ষ্টুডিঅ'ত যাওঁ। এইটো মানে ৰেগুলাৰ এটা হেৰি আছিলে আৰু, ৰেগুলাৰ আমাৰ মানে হেৰি আছিল, কাম আছিলে। তো তেনেকৈ লগ পাইছিলোঁ। বাকী শেখৰৰ কথাখিনিতো ক'লোৱে, সি তেতিয়াৰ পৰাই সি বদমাচি কৰি আছিল, জুবিন দাৰ ঘৰৰ বস্তু চুৰ কৰে, কিবা কিবি বস্তু নোহোৱা কৰে। এতিয়া খাৰগলে যেতিয়া ষ্টুডিঅ' বনাইছিলে নহয় প্ৰথম, তেতিয়া সেই আগৰ যি ফেন আছিলে, ফেনবিলাকো সি লৈ গৈছে, মানে মই যিমানখিনি জানো আৰু। এতিয়া সি নাই বুলি ক'ব পাৰে, মোৰ কথাখিনি মিছা বুলি ক'ব পাৰে, সি কিন্তু তেনেকুৱা ধৰণৰ কাম কৰিছে, মানে সৰু সুৰা বস্তু সি লৈ যায়। আৰু বহুত ইনষ্ট্ৰুমেণ্ট তাৰ ষ্টুডিঅ'ত জুবিন দাৰ পৰা লৈ গৈছে এইবিলাক। জুবিন দাই পাহৰি যায়, কেতিয়াবা মনত বোলো এইটো ক'ত গ'ল, এইখন কীবৰ্ডখন ক'ত গ'ল, তেনেকুৱা মোৰ তাত আছে বাছ, সেনেকৈ কিন্তু জিন্দগী ভৰি ইউজ কৰি থাকে। মানে বিৰাট ধূৰ আছিলে। আৰু শেখৰ মই ঘৰতো গৈছিলোঁ, জুবিন দাৰ লগতে গৈছিলোঁ, একেবাৰে সৰু ঘৰ এটা, আছাম টাইপৰ ঘৰ এটা, মানে যিটো ৰুমত বহিছোঁ তাতে খাইছোঁ, তাতে ষ্টুডিঅ'ৰ ছেটআপটো আছিলে। কিন্তু আজিৰ ডেটত সি 3তলা বিল্ডিং বনালে, এইবিলাক চব জুবিন দাক লুটি পুটি মানে বনাইছে। তো বেলেগ পইচা নহয় এইবিলাক, মানে চব প্ৰত্যেকটো কথাতে মানে দালালি শেখৰৰ, চব কথাতে। এইবিলাক যে শ্ব'বিলাক পাতে তাৰ পৰা দালালি খায়, সিদ্ধাৰ্থৰ লগত লগ লাগি। যিমানবিলাক মিউজিচিয়ান আছে তাহাঁতৰ পৰা দালালি খাব, আৰু যিমানবিলাক গান ৰেকৰ্ড হয়, সি এজন ৰেকৰ্ডিষ্টে কাম কৰিছিলে। তো ৰেকৰ্ড হিচাপে সি এনেই পইচা 2-3 হাজাৰ 4 হাজাৰ লৈ থাকে, মানে পাৰ চং চবৰ পৰাই লয়। আৰু মানুহবিলাকে কি হয়, জুবিন দাক নকওঁ আৰু জুবিন দাই বেয়া পাব, জুবিন দাই ভাবিব কি আৰু সৰু সুৰা 2-3 হাজাৰ টকাত মাথা মাৰি আছা। কিন্তু তেনেকৈও সি পইচা চবৰ পৰা লুটিছিল। অসমৰ যিমানবিলাক প্ৰডিউচাৰ আছে তাত গানৰ কাম কৰিব আহিলে সি এক্সট্ৰাকৈ পইচা ল'বই। ইভেন প্ৰসেনজিৎ লাহন যে, তেখেতে এটা ফেচবুক লাইভত কৈছিলে যে শেখৰ জ্যোতি গোস্বামী যদি নাথাকিলে হয় জুবিন গাৰ্গৰ লাইফত, আজি যে আমি 38,000 গান যে পাইছোঁ, আমি 1 লাখ গান পালোঁ হয়। মানে ইমান খেলি মেলি কৰে, মানুহক টাইম নিদিয়ে, তাৰ নিজৰ মতে কৰে। মানে সি মানে জুবিন গাৰ্গক মানে 100 গুণ ওপৰত ডাঙৰ মানুহ বুলি ভাবে। সি টাইম নিদিয়ে, ৰেষ্ট লৈ থাকে, মই কালি যাম, মই আজি মোৰ সময় নাই, মোৰ গা বেয়া, এইবোৰ মানে শেখৰ বোলা বস্তুটো ভাইৰাছ আছিলে সঁচা কথাত ক'ব গ'লে। যিটো বস্তু হ'ব নালাগিছিল, কাৰণ সি যিহেতু অসমীয়া ল'ৰা, জুবিন দাক বুজি পাব লাগিছিল। বাকী সিদ্ধাৰ্থ হওক বা টাৰ্চেম মিটাল জানা ন, যিজন মালিক, তাহাঁতোতো অভিয়াছলি সিমানখিনি চেণ্টিমেণ্ট নাথাকিব পাৰে। সিহঁতে জানে যে হি ইজ এ প্ৰডাক্ট, গতিকে এই প্ৰডাক্টক আমি কেনেকৈ চেল কৰিব লাগে তাতে সেইটোৱে জানে, এজ এন মাৰোৱাৰী, কাৰণ তাহাঁতে বিজনেছ মাইণ্ডেড হয়। গতিকে জুবিন গাৰ্গক আৰ্টিষ্ট কম, বা এজন জুবিন গাৰ্গৰ যিটো ব্যক্তিত্ব সেইটো কম, বাকী এজ এ প্ৰডাক্ট হিচাপে তেওঁলোকে বেছি ইউজ কৰিছিল, ব্যৱহাৰ কৰিছিল। জাষ্টিছ ফৰ জুবিনটো চাওক, চবেই বিচাৰে, আৰু এইটো ট্ৰেণ্ডটো মানে কি হৈছে, মানুহ কিছুমান চখতো কৈ আছে, কিছুমানে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি আছে, তাৰপিছত আকৌ চৰকাৰক গালি পাৰি আছে। মই ভাবোঁ চৰকাৰক গালি পাৰি লাভ নাই, চৰকাৰে কাম কৰি আছে। আৰু যিহেতু বিষয়টো অকণমান ডাঙৰ বিষয়, এখন বেলেগ দেশত হ'ল, বা ইয়াতে বহুত মানুহ জড়িত আছে ক'ব গ'লে, গতিকে যিখিনি জাজমেণ্ট হ'ব বা চাৰ্জশ্বিট বনাওঁতে অভিয়াছলি টাইম লাগিব পাৰে। আৰু মোৰ দৃষ্টিত এটা কথা কওঁ, মানে জুবিন গাৰ্গৰ যিটো মৃত্যু, সেই মৃত্যুৱে কিন্তু ন্যায় দি গৈছে মোৰ দৃষ্টিত। আমি মৃত্যুৰ কাৰণে ন্যায় যদি নিবিচাৰোঁ, ইভেন মৃত্যুটোৱে কিন্তু ন্যায় দি গৈছে। এতিয়া ধৰা যদি মৃত্যুটো যদি ছিংগাপুৰত নহ'ল হয়, বা ছিংগাপুৰতে হয়তো হ'ল হয়, শুই থাকোঁতে হ'লে ঢুকাই গ'ল, বা এতিয়া গুৱাহাটীত ক'ৰবাত তেনেকৈ ঢুকাই গ'ল, তেতিয়া হয়তো ইমান হাইপ ক্ৰিয়েট নহ'ল হয় গোটেই অসমখনত, মানুহখিনিৰ মাজত ইমান কৌতূহল নহ'ল হয় যে কেনেকৈ ঢুকাল, কেনেকৈ কি হ'ল। গোটেই পাব্লিকক, হিন্দু মুছলিম চবকে এক কৰি দিলে, ঠিক আছে।
আৰু এনেকুৱা এটা মানে হেৰি কৰি দিলে য'ত শেখৰৰ নিচিনা হওক সিদ্ধাৰ্থৰ নিচিনা হওক বা যিমানখিনি হেৰি মানুহ আছিলে বেয়া মানুহ যিখিনি আছিলে সেইবিলাকো এক্সপ'জ কৰি দিলে কিন্তু সেইটো জুবিন গাৰ্গৰ মৃত্যুৱে দিছে মানে জুবিন গাৰ্গৰ মৃত্যুৱে ক'ব গ'লে ন্যায় দি গৈছে আজি নহ'লে শ্যামকানু মহন্তক অসমৰ কেইজন মানুহে চিনি পায় ৰঙালী ফেষ্টিভেল চাব আহে ল'ৰা ছোৱালীবিলাকে কিন্তু কোনোবা যে শ্যামকানু মহন্ত পাতি নাজানে কিন্তু সেইজন মানুহক এক্সপ'জ কৰি দিলে সেইজন মানুহৰ লেংটা কৰি দিলে লেংটা হৈছেতো সঁচাকৈ আমি দেখা পাইছোঁ তো কথাবিলাক সেইবিলাক মানে জুবিন গাৰ্গৰ মৃত্যুটো ন্যায় দি গৈছে বহুত মেছেজ দি গৈছে সেইটোৱে কিন্তু ন্যায় আজি সমাধি ক্ষেত্ৰত আজিতো ভিৰ আজি চানডে আজি যাব নোৱাৰি তাতে আজি যোৰাবাটৰ পৰা সোণাপুৰলৈকে এতিয়া গাড়ী চলাচল বন্ধ হৈ গৈছে অলমষ্ট এই যে সমাধি ক্ষেত্ৰতে এটা মন্দিৰত যে পৰিণত হৈছে এইটো কিন্তু ন্যায় হয়নে আজি ঢুকোৱাৰ পিছত যিবোৰ গান বাজিছে একদম শ্ল' গান মায়াবিনী গানটো একদম শ্ল' গান বা মই নথকা অনুভৱটো নতুন গান কিন্তু বেছি পুৰণি গীত নহয় যে এই গানবিলাক যে বাজিছে এটা মেছেজ দি গৈছে যে আৰ্টিষ্টবিলাকে যে আজিকালি যে এইবিলাক যে ডিস্কো টাইপৰ যে গান যে বনাই যে এই যে ডেন্স নাম্বাৰবিলাক যে বনায় এইটো নহ'লেও হয় একচুৱেলি এইবিলাকে গান কিন্তু এই কিন্তু গোটেই এটা মেছেজ এটা দি গৈছে গোটেই আৰ্টিষ্টবিলাকক তাহাঁতে কেনেকৈ লয় সেইটো তাহাঁতৰ কথা কিন্তু এইটো এটা কিন্তু ন্যায় কিন্তু মানে জুবিন গাৰ্গে বহুত কিবা কিবি কৰি গ'ল ক'ব গ'লে এতিয়া ৰাজনৈতিক যিটো এটা হেৰি এটা সৃষ্টি হৈছে এটা পৰিৱেশ মানে পলিটিকেল হেৰি সেইটো কিন্তু জুবিন গাৰ্গে কৰি গৈছে জুবিন গাৰ্গৰ মৃত্যুৱে বুজাই গৈছে যে ৰাজনীতি নহ'ব এতিয়া ৰাজনীতি কৰাটো উচিত নহয় তেনেকৈ আমি সেই ধৰণৰ ল'ব পাৰোঁ তাৰপিছত ইনভেষ্টিগেশ্যন চলি আছে অভিয়াছলি এইজন মুখ্যমন্ত্ৰী এইটোতো কম মুখ্যমন্ত্ৰী নহয় এইটো ডেঞ্জাৰ মানুহ বহুত গতিকে তেওঁ যে পাব্লিকক যে আঘাত দিব বা পাব্লিকৰ চেণ্টিমেণ্টত যে আঘাত দিব মই ভাবোঁ সেইটো কেতিয়াও নহয় পাব্লিক চেণ্টিমেণ্ট যোনফালে যাব তেওঁ সেইফালে কাম কৰিব একদম চিয়'ৰ গতিকে আমি দুদিন ধৈৰ্য ধৰাটো দৰকাৰ আৰু যিহেতু ছিংগাপুৰৰ হেৰিও কি যিখিনি এডমিনিষ্ট্ৰেশ্যন তেওঁলোকে ইনভেষ্টিগেশ্যনত লাগি আছে গতিকে বস্তুবিলাক জইন কৰি তাৰে ৰিপৰ্ট আহিব ভিজাৰৰ ৰিপৰ্ট আহিব পষ্টমৰ্টম ৰিপৰ্ট আহিব ছিংগাপুৰৰ পষ্টমৰ্টম ৰিপৰ্ট বা গুৱাহাটীৰ পষ্টমৰ্টম গোটেই বস্তুবিলাক একলগ কৰাই চামাৰি এটা ওলাই পেলাই চাৰ্জশ্বিট বনিব তাৰপিছত যদি তেওঁলোকে যদি সঁচাকৈ যদি প্ৰি প্লেন কৰি মাৰ্ডাৰ কৰিছে তাৰ কাৰণে শাস্তি হ'ব আৰু যদি প্ৰি প্লেন মাৰ্ডাৰ নাছিলে বা এক্সিডেণ্ট আছিলে বা অৱহেলা আছিলে অৱহেলাৰ কাৰণে যিখিনি শাস্তি হ'ব লাগে সেইখিনি অভিয়াছলি হ'ব আৰু শাস্তি মই ভাবোঁ চৰকাৰে নিদিলেও মানুহে দিয়াটো ফাইনেল তেওঁলোকে ৰাস্তাত কিন্তু ওলাব নোৱাৰে কোনোবাই মাৰি পেলাব যোনে গাড়ী চলাই থাকে সেই গাড়ী খুন্দিয়াই মাৰিব নহ'লে এনেও পাব্লিকে মাৰিব কিন্তু আৰু জেলতো মাৰিব মই জানো জেলত যিজনে ৰেপ কৰি কিনে সোমাইছে নহয় জেলত যিজনে ডকাইত কৰি সোমাইছে সিও কিন্তু জুবিন গাৰ্গৰ গান শুনে কিন্তু সিও জুবিনৰ ভক্ত সিও কিন্তু মাৰি পেলোৱাটো চিয়'ৰ গতিকে জাষ্টিছ আমি এনেও পাম আমি চৰকাৰক খুজি লাভ নাই জাষ্টিছ নিশ্চিত হোৱাটো নিশ্চিত ক'ত কেনেকৈ পাম আমি ঠিক নাই কিন্তু সময় দেখাব কাৰণ জুবিন গাৰ্গে কৈ গৈছিল যে সময় ভগৱান হয় জুবিন গাৰ্গে চবতকৈ ভয় কৰে সময় টাইম কেন কিল এনি ওৱান বুলি দিছিল এটা ভিডিঅ' এটা আছে গতিকে তেওঁ যিহেতু সময় কৈ থৈ গৈছিল যে আমি যে কৈ আছোঁ যে ন্যায় পাম নাই ন্যায় সময় দিব কিন্তু আজি আমি ৰাজনৈতিক ক্ষেত্ৰত যদি ভাবোঁ নহয় পলিটিকেল যে কথাবিলাক ভাবোঁ আমি কিন্তু ন্যায় পাম সময়ত মানে কথাটো বুজি পাইছাতো তেনেকুৱা আৰু গতিকে অভিয়াছলি ন্যায় পাম বুলি আমি আশাবাদী জুবিন দাক কোনে মাৰিছিল গম পাইনে এইটো হিমন্ত বিশ্ব শৰ্মা হয় নেকি সেই নহয় তাক মই সমষ্টি জালে পৰি জ্বলাই দিম এইটো বজাৰ সঁচাই বজাম নে এই ভোট বিজেপি নাপায় কোনে পাব কংগ্ৰেছ তৰুণ গগৈ ল'ৰাৰ নাম কি খুব গগৈ পাব মই বিজেপি বহুত ভাল পাইছোঁ তাক মাৰাৰ পিছত চৰকাৰে দেখোন হত্যাকাৰীক গ্ৰেপ্তাৰহে কৰিছে আৰে চাল আছে চাল নাথাকে এনেই গৈছে তুমি এনে চাল বহুত আছে মামাই চৰকাৰ চলাইহে আছে কেনেকৈ মাৰিব চৰকাৰৰ টকা আছে মানুহ পঠাই দিলে কি বাহিৰতো প্লেনত যাব পাৰে না সি মানুহ পঠাই দিছে তাক পানী ডুবাই মাৰিছে আপুনি কেনেকৈ জানে ডুবাই মাৰা বুলি আৰে মই চব তেল আছে নেটত চাইছোঁ কিহত চাইছা নেটত চাইছোঁ বাপৰে মোবাইল আছে নেকি মোবাইল মোৰ ঘৰত টেবলেট আছে কি আছে মোৰ ঘৰত টেবলেট আছে মই মোবাইলৰ হাতত নকৰোঁ মোৰ এটা হাত আছে জুবিন দাক আপুনি বহুত ভাল পায় জুবিনৰ পৰা মই জুবিনৰ ঘৰৰ পৰা মই টকা লোৱা ল'ৰা অ' হয় নেকি মোৰ চকল তাৰ চকল একে হয় 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 আৰু মই তাৰ পৰা টকা লৈ আহোঁ মাহত এতিয়াতো আমাৰ মাজত জুবিন দা নাই আৰু এতিয়া মই আছো পাখি পাখি মান এইকাৰণে মই ভিডিঅ'টো চাই কেনেকুৱা হ'ল কেনেকুৱা পালা আপোনালোকে কমেণ্টত কৰি মোক জনাই দিব আৰু মই কমেণ্টটো আপোনালোকক পিন কৰিম বাৰু ঠিক আছে জুবিন দাৰ ন্যায় পাবলৈ আমি সাজু আছোঁ জাষ্টিছ ফৰ জুবিন দা ঠিক আছে নেক্সট আপডেটত লগ পাম বাই বাই